হাই গাইজ, বৰ্তমান দিনৰ 2টা বাজিছে আৰু মই পুৰা নিন্দাত আছোঁ। আৰু তেনেতে দাদাই চাহ লৈ আহিলে আৰু চাহ আনি কেনে মোক উঠাবলৈ চেষ্টা কৰিলে আৰু দাদাই মোক উঠাই দিলে। উঠাই দিয়াৰ পাছত দুটাই কথা বতৰা পাতি পাতি লাল চাহ আৰু মেৰিগ'ল্ড বিস্কুটৰ সোৱাদ ল'লোঁ। বেমাৰী মানুহ কি ক'বা, সেইকাৰণে মেৰিগ'ল্ড বিস্কুটকে খাওঁ আৰু তাৰপাছতে অলপমান বাহিৰলৈ আহি দুটামান প'জ দিলোঁ। প'জ দিয়াৰ পাছত ভাবিলোঁ পথাৰলৈ যাওঁ আৰু দাদাই বোলে চিনেমেটিক লয়, তো এয়া চাওক দাদাৰ চিনেমেটিক শ্বট। তাৰ পাছতে অলপমান মই হাতখন ধুওঁ বুলি দমকলটো মাৰিলোঁ, বাট দমকলটো হেনো পানীয়ে নোলায়। তো মুখখনকে ঢাকি ঢাকি গাহৰিকেইটা ওচৰলৈ আহিলোঁ, বোলো অলপমান কথা বতৰাকে পাতোঁ ইহঁতৰ লগতে। পাছত আমাৰ পাছফালৰ দৃশ্য চাওক এয়া। আৰু আমি দাদাই মই অলপমান ফটো মাৰিলোঁ। ফটো মাৰাৰ পাছত ভণ্টি আহিল, ভণ্টিক তাৰপাছত দাদাই একদম জোৰকৈ বাথৰুমত সোমাই দিল আৰু তেনেতে নবৌ চাউনি চাওক চকুৰ। তাৰপাছতে মই আহি ঘৰত দেখিলোঁ যে মায়ে কচু আৰু অমিতা কাটি থৈছে গাহৰি খুৱাবলৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই।